নৱকুমাৰ সৰণীয়া ডাঙৰীয়াৰ কাৰণে আজি এটা বৃহৎ জাতি জনগোষ্ঠী জাতি নিজৰ এছটি আইডেন্টিটি হেৰুৱাব লগা হ'ল কিমান এ ৰং মেন ইন দ্য ৰাইট প্লেচ নৱকুমাৰ সৰণীয়া ডাঙৰীয়াই এজন ৰং মানুহ হয় সৰণীয়া কমিউনিটিৰ কাৰণে এজন পাপী মানুহ হয় ইউজি ডাঙৰীয়াই ইমান এটা বৃহৎ দল এফচি সাপোর্ট করা ইউজি ডাঙৰীয়াই সেই প্রথম ব্যক্তি হিয়ে সারেন্ডার করা মানুষ কিমান লাজুকীয়ার কথা হয় ইমান লাজুকীয়া কথা প্রমীলা বাইদেউ ক'ত থাকিলে আজিৰ তাৰিখত ইউজি ডাঙৰীয়া ক'ত থাকিলে আজিৰ তাৰিখত টোপনি এতিয়াও টোপনি কৰি আছে চাগে ইউজি ব্ৰহ্ম ডাঙৰীয়াই নিজকে বিৰাট জ্ঞানী বুলি কোৱা মানুহ আজি জনকলাল বসুমতাৰী ডাঙৰীয়া দাউৰাও টেকৰেব নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ খালবাৰী এডুকেটেড আনএমপ্লয়েড ইউথ তেখেতসকলে এক হৈ পেলাই যি যুঁজ কৰিছে আজি গোটেই অসমবাসীৰ ট্ৰাইবেলসকলে তেখেতক মানে ধন্যবাদ দিব লাগিব দাউৰাও টেকৰেব বিনা চৰ্তই জেলত পৰা তাক ৰেহাই দিব লাগিব যি কামটো ইউ পি পিল কৰিব পৰা নাই যি কামটো বি পি এফে কৰিব পৰা নাই যি কামটো প্ৰমীলা বাইদেৱে কৰিব পৰা নাই ইউ জি ডাঙৰীয়াই কৰিব পৰা নাই আৰু বৃহৎ এফচু দলে কৰিব পৰা নাই এইটো দাউৰাও টেকৰেব ডাঙৰীয়াই আজি কৰিয়ে দেখিলে ইউ হেড নেভাৰ বিন a tribal and you have never had a heart of tribal and you disguise yourself being a tribal and today the high court the supreme court has proved that you had never been a tribal you don't have a heart of the tribal and you are never deserved to be a tribal because you don't have a heart of the tribal and you don't have a love for the tribal community so you are dumb dear friend so you better buha a duplicate নৱকুমাৰ সৰণীয়া ডাঙৰীয়া আজিহে গম পালে চাগে যে ভাৰত নিচিনা বৃহৎ গণতন্ত্ৰ ৰাজ্যত এনেকুৱা ফেক এটা জাতিৰ বিৰুদ্ধে এটা সংগঠন বনাই পেলাই আজিলৈ তেখেত দুবাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'বলৈ সক্ষম হৈছে আমি কিমান দুৰ্ভাগ্য আছিল আমাৰ আইন কানুন কিমান দুৰ্ভাগ্য আছিল আমাৰ অসমবাসীৰ ট্ৰাইবেলবিলাক কিমান দুৰ্ভাগ্য আছিল আজি আমি খুবেই খুশি যে নৱকুমাৰ সৰণীয়া ডাঙৰীয়া একচুৱেলি ক'বলৈ গ'লে এ ৰং মেন ইন দ্য ৰাইট প্লেচ নৱকুমাৰ সৰণীয়া ডাঙৰীয়াই এজন ৰং মানুহ হয় ক'বলৈ গ'লে আজিৰ তাৰিখত সৰণীয়া আমাৰ ভাইটিসকল সৰণীয়া কমিউনিটিৰ কাৰণে এজন পাপী মানুহ হয় তেখেতৰ কাৰণে আজি নৱকুমাৰ সৰণীয়া ডাঙৰীয়াৰ কাৰণে আজি এটা বৃহৎ জাতি জনগোষ্ঠী জাতি নিজৰ এছটি আইডেন্টিটি হেৰুৱাব লগা হ'ল কিমান দুখৰ কথা এইকাৰণে আজি মই নৱকুমাৰ সৰণীয়া ডাঙৰীয়াক এনেকুৱা ক'বলৈ লৈছে যে আমাৰ এই ভাৰত দেশত এই গণতন্ত্ৰ দেশত এটা জাতিৰ বিৰুদ্ধে এটা সংগঠন বনাই পেলাই যে ইলেকশ্যন খেলিব পাৰে আপুনি সঁচাকৈ এটা বুঢ়া শক্তিৰ আপুনি সহায় লৈছিলে কিন্তু এই আজি বুঢ়া শক্তিয়ে আজি সত্যই জয় কৰিলে ইমান দুখৰ কথা আমাৰ মাজতো চাওক আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়াই তেখেতৰ লগত প্ৰথমখন যুঁজ কৰিছিলে আৰু সেই যুঁজত ইউজি ব্ৰহ্ম ডাঙৰীয়াই হাৰ মানিছিলে ইয়াৰ পৰা এটা কথাটো মানে স্পষ্ট হয় যে যদিও তেখেত গম পায় যে নৱকুমাৰ সৰণীয়াই এটা ফেক এটা বুঢ়া চাৰ্টিফিকেট লৈ পেলাই যে নিজকে এছ টি কৈ পেলাই কোকৰাঝাৰ নিচিনা 5 নং এছ টি লোকসভাত যে কণ্টেষ্ট কৰি আজি জিকিবলৈ সক্ষম হ'ল আৰু আমাৰ ইমান এডুকেটেড ইমান শিক্ষা থকা ইউজি ডাঙৰীয়াই ইমান এটা বৃহৎ দল এফচি সাপোর্ট করা ইউজি ডাঙৰীয়াই সেই প্ৰথম ব্যক্তি হিয়ে সারেন্ডার করা মানুষ কিমান লাজুকীয়াৰ কথা হয় আৰু দ্বিতীয় মানুহটো আমাৰ প্ৰমীলা বাইদেউ বাৰম্বাৰ MLA হৈছে আৰু MP নৱকুমাৰ সৰণীয়া ডাঙৰীয়াৰ লগত কণ্টেষ্ট কৰিছিলে ইয়াতো হেৰুৱাইছে তেখেতো মানে আইন কানুন গমে নাপায় কি কৰিব লাগে কি কৰিব নালাগে যে আজিৰ তাৰিখত নৱকুমাৰ সৰণীয়াই দুবাৰকৈ MP হৈ আহিলে ইমান লাজুকীয়া কথা প্ৰমীলা বাইদেউ ক'ত থাকিলে আজিৰ তাৰিখত ইউজি ডাঙৰীয়া ক'ত থাকিলে আজিৰ তাৰিখত গৈছে টোপনি এতিয়াও টোপনি কৰি আছে চাগে ইউজি ব্ৰহ্ম ডাঙৰীয়াই নিজকে বিৰাট জ্ঞানী বুলি কোৱা মানুহ আজি জনকলাল বসুমতাৰী ডাঙৰীয়া দাউৰাও টেকৰেব নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ খালবাৰী এডুকেটেড আনএমপ্লয়েড ইউথ তেখেতসকলে এক হৈ পেলাই যি যুঁজ কৰিছে আজি গোটেই অসমবাসীৰ ট্ৰাইবেলসকলে তেখেতক মানে ধন্যবাদ দিব লাগিব আৰু মই হৃদয়ৰ পৰা আকৌ এই খালবাৰী আনএমপ্লয়েড এডুকেটেড ট্ৰাইবেল ইউথসকলক ধন্যবাদ যাচিছোঁ আৰু
জনকলাল বসুমতাৰী ডাঙৰীয়ালৈ মোৰ হৃদয়ৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ যাচিছোঁ আৰু দাউৰাও টেকেট নাৰ্জাৰীক ধন্যবাদ যাচিছোঁ আৰু মই আজিৰ তাৰিখত ইয়াৰ পৰাই ক'বলৈ বিচাৰিছে যে দাউৰাও টেকেট বিনা চৰ্তই জেলত পৰা তাক ৰেহাই দিব লাগিব আৰু ইয়াৰ কাৰণে UPPL কাম কৰিব লাগিব তাকত যি কামটো UPPL কৰিব পৰা নাই যি কামটো BPF কৰিব পৰা নাই যি কামটো প্ৰমিলা বাইদেৱে কৰিব পৰা নাই UG ডাঙৰীয়াই কৰিব পৰা নাই আৰু বৃহৎ এপছু দলে কৰিব পৰা নাই এইটো দাউৰাও টেকেট ডাঙৰীয়াই আজি কৰিয়ে দেখিলে এইকাৰণে দাউৰাও টেকেট ডাঙৰীয়াই ইয়াৰ পৰা মই ক'বলৈ বিচাৰিছে তেখেতক জেলৰ পৰা ৰেহাই দিব লাগে আৰু এনি টাইম হি শুড বি কামিং আউট ইন দ্য অপেন স্কাই কিন্তু নৱ সৰণীয়া আকৌ এটা কি হ'ব ইয়াৰ কাৰণে মই জুডিচিয়েল চিষ্টেমক ধন্যবাদ যাচিবলৈ চেষ্টা কৰিছোঁ কাৰণ জুডিচিয়েল ইজ সদায় জুডিচিয়েল ইণ্ডিয়ান আইন কানুন আমি প্ৰশংসা কৰিব লাগিব তেখেতৰ ওপৰত আমি আগৰ পৰাই বিশ্বাস আছে আজিও বিশ্বাস আছে আমাৰ বিমল মুছাহাৰী ডাঙৰীয়া আগৰ পৰা কৈ আছে যে নৱ কুমাৰ সৰণীয়া হাৰি যাব এই আৰু ST হৈ নাথাকিব এই কথাটো আগৰ পৰাই তেখেত কৈ আছে আৰু বিমল মুছাহাৰী ডাঙৰীয়াক মই ধন্যবাদ যাচিছোঁ আৰু তেখেতৰ টীমক ধন্যবাদ যাচিছোঁ দাদা এতিয়া নৱ ভোটটো আপুনি পাই যাব তেখেতটো নৱ সৰণীয়া নাথাকিব নাই এইটো সঁচা কথা সেইটো একেবাৰে 100 বাৰ সঁচা কথা কাৰণ কিয় চাওক যেতিয়া নেকি UG ডাঙৰীয়াই UPPL হৈ পেলাই যে নৱ কুমাৰ সৰণীয়াৰ বিৰুদ্ধে MP খেলিছিলে তেখেত আইন কানুন নজনা মানুহে কেনেকৈ MP হৈ যাব আৰু এনেকুৱা আইন কানুন নজনা আজিৰ তাৰিখত কেবিনেট মন্ত্ৰী হৈ যায় তেখেতসকলে বড়ো জাতিৰ কাৰণে ST প্লেনৰ কাৰণে আমাৰ বৃহৎ অসমৰ কাৰণে কি কাম কৰিব একোৱে কাম কৰে তেখেতসকলে আইন কানুন একোৱেই নাজানে সেই গতিকে প্ৰমিলা বাইদেউ এনেকুৱাই মানুহ প্ৰমিলা বাইদেউ আজিৰ তাৰিখত যদি MP কেণ্ডিডেট হয় এই বড়ো জাতিসকলে বড়ো ৰাইজসকলে অসমবাসী ৰাইজসকলে আমাৰ BTR বাকীসকলে চবেই গম পায় যে প্ৰমিলা ডাঙৰীয়াই এনে MLA হৈ আহিছে পাৰ্টীৰ স্বাৰ্থত ৰাইজৰ ৰাজাৰ স্বাৰ্থত কিন্তু তেখেতসকলে এটা MLA হ'বলৈ যোগ্যতাই নাছিল বা আজিৰ তাৰিখত MP হ'বলৈ যোগ্যতাই নাছিল গতিকে আজি ক'বলৈ যাওঁ যে UPPL পাৰ্টীৰ পৰা আৰু BPF পাৰ্টীৰ পৰা এনেকুৱা MP কেণ্ডিডেট আজিৰ তাৰিখত নাই এই গতিকে গোটেই আমাৰ এই যে কোকৰাঝাৰ 5th লোকসভা সমষ্টিৰ পৰা ৰাইজসকলে your intention and your idea is always wrong. I think you should be realizing from this that you have done a very huge sin against the Bodo community. You had never been a tribal and you have never had a heart of tribal and you disguise yourself being a tribal and today the High Court, the Supreme Court has proved that you had never been a tribal, you don't have a heart of the tribal and you are never deserved to be a tribal because you don't have a heart of the tribal and you don't have a love for the tribal community, so you are dumb, dear friends. So you better take rest.